নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে অসম ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট কৰ্পোৰেশ্যন LTD অৰ্থাৎ AIDC LTD ফালৰ পৰা যিটো আবেদন মুকলি হৈছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। এইটো আছে টোটাল পোষ্ট 7টামান পোষ্ট। তো তাৰে প্ৰথম পোষ্ট হৈছে টেকনিকেল অফিচাৰ আৰু ছাবজেক্ট ৱাইজ ভেকেঞ্চি হিচাপে ভাগ কৰি দিছে। ইয়াতে চিভিল ইঞ্জিনিয়াৰৰ কাৰণে 4টা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে এটা, কম্পিউটাৰ ছায়েন্সৰ কাৰণে এটা আৰু আৰ্কিটেকচাৰৰ কাৰণে এটা পোষ্ট দিয়া আছে। বন্ধু-বান্ধৱীসকল, এইটো হৈছে টেকনিকেল অফিচাৰৰ পোষ্ট। এইটো হ'ব ইঞ্জিনিয়াৰ চাকৰি। স্কেল পে ইয়াতে দৰমহা দিছে 30,000ৰ পৰা 1,10,000লৈকে হ'ব আৰু গ্ৰেড পে থাকিব ইয়াতে 12,700 টকা। তো বন্ধু-বান্ধৱীসকল, ইয়াতে এজ লিমিট অৰ্থাৎ বয়সটো দিছে 18ৰ পৰা 30 ইয়াৰ্ছলৈকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে BE/BTech ইঞ্জিনিয়াৰ থাকিব লাগিব। ৱাৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে বন্ধু-বান্ধৱীসকল 1.5 বছৰ ইয়াতে মেনেজমেণ্ট ট্ৰেইনিং যিটো কৰিছে ৱাৰ্ক এক্সপিৰিয়েঞ্চৰ সেইটো থাকিব লাগিব আৰু এপ্লিকেশ্যন ফিজ ইয়াতে বিচাৰিছে SC/STৰ কাৰণে 300 টকা পে' কৰিব লাগিব আৰু আদাৰ্ছ যিটো জেনেৰেল OBC কেণ্ডিডেট হয় সিহঁতৰ কাৰণে 500 টকা এই আবেদন কৰাৰ বাবে পে' কৰিব লাগিব। এইটো আছিল AIDCৰ ফালৰ পৰা যিটো 7টামান পোষ্ট মুকলি হৈছে। তো বন্ধু-বান্ধৱী যিসকল ইচ্ছুক কেণ্ডিডেট যিসকল কোৱালিফিকেশ্যনটো BE/BTech কৰা আছে সিহঁতে আবেদন কৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিব। এনেদৰে সদায় জব ৰিলেটেড ভিডিঅ' লৈ মই আহোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেদৰে সদায় নটিফিকেশ্যন পাই থাকিব। বন্ধু-বান্ধৱীসকল, এইটো কেনেদৰে আবেদন কৰিব মই মোৰ লিংকটো দি দিছোঁ, মই ডিছক্ৰিপশ্যন লিংকটো দি দিছোঁ। তাৰ পৰা গৈ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব।